নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী পলাশ শইকীয়া। মোৰ ঘৰ তিনিচুকীয়া কাকপথাৰ। এতিয়া নামনি অসমৰ লগতে আমাৰ উজনি অসমতো বাঢ়নি পানীয়ে বান সমস্যা দিছে। এয়া মই আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো বৰ্তমান খোজকাঢ়ি আছোঁ। ৰাস্তাটো যাবলৈ পানী হৈ গ'ল। তো কথাটো কি হ'ল যে নামনি অসমতো পানীৰ কাৰণে আমাৰ গাহৰি খেতিয়কসকলৰতো বহুত অসুবিধাৰ সন্মুখীন হৈছে। বৰ্তমান আমাৰ তিনিচুকীয়া কাকপথাৰ দিয়াকতো এনেকুৱা এটা সমস্যাৰ সৃষ্টি দেখা দিব যেন পাইছোঁ। সেইকাৰণে আপোনালোকক আগত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ, কিয়নো এনেকুৱাকৈ যদি বৰষুণ দি থাকিবলৈ হয় বাঢ়নি পানীয়ে আমাৰো সমস্যাৰ সৃষ্টি কৰিব। তো গতিকে এতিয়া কি হয় ভগৱানে জানে। আৰু বন্ধুসকল, আমাৰতো সমস্যা কেতিয়াও শেষ নহয়, সেয়েহে আমি সমস্যাৰ লগত যুঁজিব লাগিব, সমস্যা সমাধান কৰিব লাগিব। আৰু বন্ধুসকল মই আপোনালোকক জনাম যে আমি গাহৰি নেজ, দাঁত আৰু নাভি কিয় কাটিবলগীয়া হয়। তো গতিকে আপোনালোকক এইটো ভিডিঅ'তে জনাম। তো আপোনালোকে শেষলৈ চাই যাব। তো বন্ধুসকল, মই আপোনালোকক কৈছিলোঁ যে গাহৰি পোৱালি জন্ম হোৱাৰ পাছত আমি নাভি, নেজ আৰু দাঁত কিয় কাটিবলগীয়া হয়। যিহেতু আমাৰ যেতিয়া গাহৰি পোৱালি জন্ম হোৱা দেখা দিয়ে তেতিয়া আমাৰ নাভিটো প্ৰায় দীঘলকৈ ওলোৱা দেখা যায়। সেয়ে আমি নাভিটো কাটি দিবলগীয়া হয়, কিয়নো যেতিয়া নাভিটো দীঘল হয় তেতিয়া আমি যদি নাভিটো নাকাটোঁ তেতিয়া আমাৰ পোৱালিবোৰ খোজ কাঢ়োঁতে বা মাকে জটা পটা কৰোঁতে নাভিটোত গছকি দিয়াৰ ফলত আমাৰ পোৱালিটো মৰ্টেলিটি চান্স বাঢ়ি যায়। সেয়ে আমি নাভিটো যদি আমি তিনি আঙুল কৰি যদি আমি জুখি এডাল ব সূতা লৈ চোকা ব্লেডেৰে আমি কাটি দিব লাগে। আৰু দ্বিতীয়তে আমি দাঁতটো কটা অতি প্ৰয়োজনীয়। যেতিয়া আমি গাহৰি পোৱালি গাখীৰ খোৱা দেখা দিয়ে তেতিয়া প্ৰায় গাহৰি খেতিয়কে দাঁত নকটাৰ ফলত গাখীৰ খোৱা টাইমত গাখীৰটো কামুৰি দিয়ে আৰু তেতিয়া মাকজনী গাখীৰ খাব দিবলৈ অলপ নিবিচাৰে। সেয়ে আৰু যেতিয়া আমি দাঁত নাকাটোঁ তেতিয়া আমাৰ পোৱালিবোৰে পূৰা ফাইটিং কৰে। তেতিয়া ফাইটিঙত দাঁতবোৰ থকাৰ লগে লগে আমাৰ অলপ ঘাঁহ হৈ যায় আৰু তাত মাখি চাখি পৰি পোক পতংগ দিব পাৰে। সেয়ে আমি দাঁতটো কটা অতি প্ৰয়োজনীয়। আমি জন্ম হোৱাৰ পাছতো কাটিব পাৰোঁ, প্ৰায় 1 ঘণ্টা, নহ'লে আমি 3 দিন পাছত আইৰণ ইনজেকশ্যন মৰাৰ দিনাখনে আমি দাঁতটো কাটিব পাৰোঁ। কিয়তে আমি নেজডাল কিয় কাটিব লাগে বন্ধুসকল, গাহৰিসকলে প্ৰায় যেতিয়া সচৰাচৰ ফাইটিং কৰে তেতিয়া আমাৰ গাহৰিবিলাকে প্ৰায় নেজডালতে কামুৰিবলৈ সুবিধা পায়, কিয়নো সিহঁতৰ আৰু কামুৰিবলৈ সিমান সুবিধাজনক ঠাই নাই। সেয়েহে যেতিয়া যুঁজ লাগে তেতিয়া আমাৰ গাহৰিবোৰে নেগুডালতে কামুৰে। সেয়ে আমি নেজডাল কটা অতি প্ৰয়োজনীয়। গতিকেলৈ আপোনালোকে যদি ভিডিঅ'টো কিবা এটা বুজি পালোঁ যেন লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা দিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰিব। আশা ৰাখিছোঁ আপোনালোকে মৰম দিব বুলি। যিহেতু এতিয়া আমি নিজে ভাবি আছোঁ, নিৰুপায় হৈছোঁ, মানে বাঢ়নি পানীয়ে আমাৰ কি ক্ষতি হ'বনে নহয় তাকে আমি ভাবি আছোঁ। এনেকৈ যদি আৰু বৰষুণ দি থাকিবলগীয়া হয় তেনেহ'লে আমাৰ নিশ্চয় গাহৰি কিবা সমস্যা দেখা দিব যেন পাইছোঁ। ভগৱানৰ কৃপাত আমাৰ একো নহওক যেন তাকে প্ৰাৰ্থনা কৰোঁ। আৰু মই আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'টোত জনাম যে আমি জন্ম হোৱাৰ পৰা গাহৰি পোৱালিক কিমান দিনত আইৰণ দিব লাগে, কিমান দিনত বি কমপ্লেক্স দিব লাগে, এইবিলাক বিষয়ে আমি আলোচনা কৰিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।